সকলোকে লুকুমণি ব্লগ বুঢ়া চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আৰু কুশলে আছে। আজিতো উৰুকা আৰু উৰুকাৰ কাৰণে কোনে কোনে কি আয়োজন কৰিছে, চবে চাগে ধুমধামকৈ বহুত আয়োজন কৰিছে আজি ৰাতি সাজৰ কাৰণে। লগতে পিঠা পনা এইকেইদিন দেখিয়ে আছোঁ ভিডিঅ'বিলাকত আপলোড দি আছে। ময়ো বিহুৰ কাৰণেনো কি বনালোঁ, কি কৰা হেৰি কৰি ৰাতি সাজৰ কাৰণে আজিনো কি আনিছোঁ, আজি ভিডিঅ'টোত সেইখিনিয়ে দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া বাজিছে আৰু লগতে মই আগতীয়াকৈ ভোগালী বিহু সকলোকে বহুত শুভেচ্ছা জনালোঁ, লগতে ওলগ জনালোঁ আৰু সৰুসকললৈ বহুত মৰম থাকিল। আৰু চেনেলটো ফালৰ পৰা সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল আকৌ কৈছোঁ। আৰু আজি মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিছোঁ। আৰু আজি আজি ৰাতিলৈকে কি কৰিম কি নকৰোঁ তাকে ভিডিঅ'টো দেখিবলৈ পাব। আৰু এইকেইদিনে কি পিঠা চিঠা বনাইছিলোঁ অলপ ক্লিক কৰি থৈছোঁ, সেইখিনিকে আজি ভিডিঅ'টোত আগবঢ়াম আৰু আগলৈ ভিডিঅ'টো চাই থাকক। এতিয়া পাকঘৰলৈ আহিছোঁ। তিল পিঠা মানে নাৰিকল দিয়া পিঠা, নাৰিকলৰ লাড়ু আৰু ঘিলা পিঠাখিনি কালি আৰু পৰহি ভিতৰত বনাইছোঁ, সেইকেইটা ক্লিকো দি দিম। আৰু লাষ্টত আজি ছোৱালীজনী এটা কেক বনাইছোঁ সেইটো দেখাম। আৰু লগতে এতিয়া মই নিমকি বনাবৰ কাৰণে এইখিনি এনেকৈ মাৰি থৈ দিছিলোঁ, এতিয়া নিমকি বনাম। আৰু নিমকি ৰেচিপিটো মই অলৰেডি দিয়া আছে, এনেই দেখামহে আপোনালোকক। আপোনালোকে আই বটনত চাই ল'ব সেইটো, যদি কোনোবাই ৰেচিপিটো চাব বিচাৰিছে। আগতে এতিয়া ভিডিঅ'টো চাই থাকক। এতিয়া মই নিমকিখিনি কেনেকৈনো বনাম এনেই আপোনাক দেখামহে, পূৰা ৰেচিপি দিয়া আছে, চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া নিমকি বনাই আহিছোঁ আৰু কেকটো চাওক না, এনেই অকণমানিকৈ এটা জেব্ৰা কেক বনাইছিলে, ওচৰৰ পৰা দেখাম ইমান ধুনীয়া হৈছে কেকটো। এইটো মাইক্ৰ'ৱেভতে বনাইছিলে। এইটো চাওক কেকটো আপোনালোকক দেখালোঁ, কাটিম এতিয়া কাইলৈ। এইটোৱে বনাইছোঁ আৰু লগতে নিমকি এইটো মই বনোৱা নাই, মোৰ ছোৱালীজনীয়ে বনাইছে দেই। কেকটা আজিকালি খুব ভাল বনায়, ইমান ধুনীয়া হৈছে কেকটো চাওকচোন। এয়া চিতল মাছৰ পিচ, এয়া দেখিছে নহয়। আজি এইটো 3.5 কিলো হ'ব। এনেকৈ কটাই আনিছোঁ মই, গদা চদা একো কটা নাই, চব এনেকৈ পিচকৈ কাটি আনিছোঁ মাছখিনি। এনেকুৱা ধৰণৰকৈ কাটি আনিছোঁ। এয়া চিতল মাছ আজি ৰাতিৰ কাৰণে। আৰু লগতে আনিছোঁ এইখিনি হাঁহৰ মাংস। এইখিনি ঘাঁহটো নাজানো, গোটাকৈ লৈছোঁ আমি, কিমান দি আনিছে বাৰী। আৰু লগতে এয়া আনিছোঁ চিকেনৰ পিচ। এইখিনি আমি ৰ'ষ্ট কৰিম আজি, বেছি হেৰি নকৰোঁ, অলপ চিম্পুলকৈ বনাম। এই তিনিটাই আনিছোঁ। অকল ছাগলী মাংসটো আনিবলৈ বাকী থাকিলে, সেইটো নাখাওঁ আৰু, যোৱাবাৰ খাইছোঁ, সেইকাৰণে এতিয়া অকল চিতল আৰু হেৰিয়ে আনিলোঁ। বৰা চাউল মই 1 ঘণ্টা তিয়াই থৈছিলোঁ, তাৰপিছতে এইখিনি টুকি থৈ দিছোঁ খৰাহী এটাত পানীখিনি যাবৰ কাৰণে। তাৰপিছতে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত লৈ এইখিনি গুড়া কৰিম। বৰা চাউলখিনি অলপ ল'ব, আঠা আছে বৰা চাউলখিনি। আৰু গুড়া কৰাৰ পিছত এইখিনি এতিয়া চালনীখনে চালি ল'ম। চালি পেলাই এইখিনি বগা পিঠা বনাম নাৰিকল দি পেলাই। বৰা চাউলৰ এইখিনি পিঠা আপোনালোকে মিক্সিতো বনাব পাৰে। এয়া নাৰিকলটো মই ৰুকি লৈছোঁ বগা পিঠা বনাবৰ কাৰণে। এয়া চেনি দি পেলাই অলপ ভাজি ল'ম। এয়া দেখিছেনে পিঠাটো, চাবচোন কেনেকৈ বনাই আছে, কি ধুনীয়া পিঠা বনাই আছে চাওক। এয়া মিক্সিত মৰা কিন্তু দেই, ঢেঁকীত নহয়, মিক্সিত মাৰি পেলাই আপোনালোকে মিক্সিত মাৰিও ধুনীয়াকৈ এইটো বগা পিঠাটো বনাব পাৰে। কিছুমানে নহয় বুলি কয়, কিন্তু আমাৰতো ধুনীয়াকৈ হৈছে পিঠাখিনি। এয়া চাওক এতিয়া কেনেকৈ নিজে উঠি আহিছে, দেখিছেনে পিঠাটো কেনেকৈ উঠি আহিছে ছাইডৰ পৰা, চাই থাকক। এয়া এতিয়া এনেকৈ পকাই দিছে হাতেদি। এয়া চাওক কেনেকৈ, একো কৰিবলগীয়াই হোৱা নাই, পকাই দিছে, একদম ধুনীয়াকৈ হৈ গৈছে। আৰু ইয়াৰ ছাইডত ৰাখি গৈছে মচমচীয়া হ'বৰ কাৰণে। দেখিলে পিঠাটো বনোৱাও দেখাই দিলোঁ। মই এতিয়া নাৰিকলৰ লাডু বনাবলৈ লৈছোঁ। নাৰিকলখিনি এতিয়া ভাজি আছোঁ। এইখিনি একদম চিমত ভাজি থাকিব, এনেকৈ জুইটো কমকৈ দিব, তেতিয়া মানে কি হয় বগা হৈ থাকিব নাৰিকলৰ লাডুখিনি। এতিয়া মই ইয়াতে চেনি দি দিম। মই এতিয়া 2টা নাৰিকল লৈছোঁ, গতিকে মই 2 কাপ চেনি দিম। 2টা নাৰিকলত 2 কাপ চেনি দিলেই হয়, বেছি দিব নালাগে। 2 কাপ, আপুনি কাপ এটা হিচাপ কৰি ল'ব, সেইটো হিচাপত লৈছোঁ মই। এতিয়া এইখিনি এনেকৈ টাইম লাগিব। এইখিনি মই এতিয়া এনেকৈ চেনিখিনিৰ লগত ভাজি ল'ম। নাৰিকলখিনি ভাজি লাডু কেনেকৈ বনাওঁ, নাৰিকল লাডুটো চবে বনাব জানেই, বিহু বুলি বনাইছোঁ আৰু লাডু।
এইখিনি এতিয়া ভাজি লওঁ যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে মই এনেকৈ চিমতে ভাজি থাকিম এয়া মই এতিয়া বনাই আহিছোঁ নাৰিকলৰ লাডুখিনি আপোনালোকৰ লগতো ৰেচিপি নহয় এনে দেখাম আৰু লাডুখিনি বনোৱাৰ পিছত দেখাম এতিয়া বগা পিঠা কালি কেইটামান লক্ষীয়ে বনালে আজিও বনাব কেইটামান ঘিলা পিঠা এনে আৰু যিকেইটা পাৰোঁ ঘৰতে আৰু বিহু বুলি সেইখিনিকে আমি কাইলৈতো উৰুকা হ'লে এয়া লাডু বনাবলৈ লৈছোঁ দেখিছেনে গৰমে হাত একদম পুৰি গৈছে হেৰিয়ত হাতটো জুবিয়াই পানীত এয়া লাডু বনাইছোঁ কি হয় নাজানো ঠাণ্ডা হ'লে ভাল হ'ব এয়া নাৰিকলৰ লাডু ৰেডি হৈ গ'ল এয়া বনালোঁ মই দেখিছেনে কিমান ধুনীয়া হৈছে নাৰিকল লাডুকেইটা বগা এয়া বিহুৰ কাৰণে এয়া এতিয়া বৰপিঠা বনাবৰ কাৰণে এইখিনি মই গুড়খিনি কাটি লৈ পেলাই ইয়াতে ঘিলা পিঠা বুলিও কয় আমি ঘিলা পিঠা বুলিও কওঁ সেই গুড়খিনি কাটি ইয়াতে এতিয়া মই এয়া পিঠাগুড়ি এইখিনি দেখিছে এয়া পিঠাগুড়িখিনি মিক্সিতে খুন্দি লৈছোঁ আৰু তাৰপিছতে ইয়াতে দি গুলি আছোঁ ইয়াতে গুলি পেলাই এইখিনি এতিয়া ঘিলা পিঠা বনাম আমি বৰপিঠা বনাম আৰু লগতে সেইফালে লক্ষীয়ে কি মিক্সিত মাৰি উঠাইছোঁ দেই পিঠা মিক্সিত খুন্দিছোঁ আৰু কি ধুনীয়া পিঠা হৈছে এয়া নাৰিকল দিয়া পিঠা চাওকচোন এয়া লক্ষীয়ে বনাই আছে মই ইমান ভালকৈ নাজানো সেইকাৰণে মই তাইৰ পৰা শিকি আছোঁ আৰু ইয়াত চাওক পিঠা বনাই আছে আৰু ৰেচিপিটো মই দিম এয়া পিঠা আপোনালোকলৈ এটা আগবঢ়াইছোঁ খাওক দেখিছে পিঠাটো ইয়াত নাৰিকল দিয়া পিঠা বগা পিঠা বনাই আছে আৰু এয়া ঘিলা পিঠা বনাম আজি এতিয়া কাইলৈতো উৰুকাই আজি এয়া পিঠা বনাই শেষ কৰিবলৈ লগতে নাৰিকলৰ লাডু বনাইছোঁ গোটেই ৰেচিপি নেদেখাওঁ অলপ কেনেকৈ বনাইছোঁ সেইখিনি দেখাম আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াম আৰু চাই থাকক আপোনাৰ চাব ভিডিঅ'টো কেনেকৈ কি বনাইছোঁ তাৰ ওপৰতে ভিডিঅ' এটা হ'ব আৰু এয়া লক্ষীয়ে হাই কৰি দিয়ে চবকে আৰু মাঘৰ বিহু লক্ষীয়ে হাই কওঁ চবকে লক্ষীয়ে হাই কৰি দিছে কি ধুনীয়া পিঠা বনাই খুৱাইছে আমাক দেখিছে আৰু মই শিকি আছোঁ মোৰ হাতত উঠাই নাই এইয়া পিঠা দেখিছে না বহুতখিনি হৈছে গোটেইখিনি হোৱাৰ পিছত দেখাম দেই এয়া এতিয়া ঘিলা পিঠা বনাই আহিছোঁ বৰপিঠা বুলিও কয় এয়া বনাই আছোঁ মই দেখিছে এতিয়া পিঠাটো ফুলি যাব চাবচোন এয়া এইটো গুড় আৰু পিঠাগুড়ি দিয়ে বনাইছোঁ এতিয়া লুটিয়াই দিম মই আৰু গেছৰ জুইটো একদম এনেকৈ চিমত লৈছোঁ এয়া এতিয়া পিঠাটো খাবলৈ খুব ভাল হয় এইটো পিঠা কোমলো হৈ থাকে এনেকৈ সিফালে অকণমান এনেকৈ লুটিয়াই দিব আৰু পিঠাটো এতিয়া মোৰ ঘিলা পিঠা গৈছে এতিয়া মই পিঠাখিনি বনাই লওঁ তাৰপিছতে বনাই হোৱাৰ পিছত এটা বনোৱাটো দেখাই দিছোঁ আপোনালোকক বনোৱা হোৱাৰ পিছত আকৌ আপোনালোক গোটেইখিনি দেখাম এয়া আমাৰ বিহু পিঠা আজি বনোৱা পিঠা কালি এইকেইটা কেইটামানে বনালোঁ তাৰপিছত দেৰি হোৱাৰ কাৰণে আৰু আজি এইখিনি পিঠা বনালোঁ এয়া নাৰিকল দিয়াহে দেই তিল দিয়া নহয় আৰু এয়া ঘিলা পিঠা নে বৰ পিঠা বুলি কয় সেইটো বনাইছোঁ আৰু লগতে এয়া নাৰিকলৰ লাডু এতিয়া বিহুৰ কাৰণে এইকেইটা ঘৰত বনালোঁ আৰু দুটামান বনাবলৈ আছে সেইকেইটা কাইলৈ ৰাতিপুৱা বনাম এইখিনি কেনেকুৱা লাগিছে বাৰু বিহু এইকেইটা ৰেচিপি হিচাপে নহয় অলপ মই ক্লিক কৰি থৈছোঁ এনেকৈ বনাইছোঁ দেখাম মই যেতিয়া যে নাজানো আৰু ব্লগটো এতিয়া কাইলৈতো নাযাব পৰহিলৈ যায় নে কেতিয়াই যায় এইটো আমাৰ মেজি বনালোঁ আৰু তলত একদম খৰি দিয়া জেগা ইয়াতে এতিয়া এনেকুৱাকৈ বনাইছোঁ মেজিটো ৰাতিপুৱা কাইলৈ জ্বলাবৰ কাৰণে আৰু আজি উৰুকা খাবৰ কাৰণে কি বজাৰ কৰিছোঁ আজি ব্লগটোত অকল উৰুকা ব্লগ বুলিয়ে বিহুৰ কি আয়োজন কৰিছোঁ তাকে দেখাম আৰু এইটো আমাৰ মেজি নিমকিখিনি এতিয়া মই ভাজি আছোঁ গেছটো ইমান হেৰিকৈ নহয় মই পূৰা ৰেচিপিটো দি থৈয়ে আছে লাষ্টত এইখিনি ভাজিবলৈ থৈছোঁ গতিকে এতিয়া ভাজিছোঁ আৰু এতিয়া কেইটা বাজিছে জানেনে 4:30 বাজিলে আৰু বতৰটো ইমান বেয়া বহুত ঠাণ্ডা লাগিছে এইখিনি এতিয়া ভাজি না উঠোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ এইটো কালাৰলৈকে ভাজিলেই হ'ল প্ৰায় হৈ গৈছে এতিয়া মই এইখিনি নমাই থওঁ
কুৰকুৰীয়া নিমকি ৰেডি হৈ গৈছে মোৰ নিমকি বনাই হ'ল আজি উৰুকা ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এতিয়া 5টা বাজিছে 5টা বজাৰ পৰা এতিয়া 7টামান বজাৰ পৰা ৰাতি ভিডিঅ'টো নেক্সট ভিডিঅ'টো মই আৰম্ভ কৰিম নেক্সট ভিডিঅ'টো কালি হয়তো পৰহি আপোনালোকে চাবলৈ পাব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব যিসকল নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰি যেতিয়া ভিডিঅ'টো নটিফিকেশ্যন আপোনালোকে পাই যাব আৰু ভিডিঅ'টো চাব পাৰিব আকৌ লগ পাম নতুন ভিডিঅ' ব্লগিং ৰেচিপি তেতিয়ালৈকে বাই বাই হেপী মাঘ বিহু